কৃষ্ণধাম, গুৰুধাম, গোলকধাম, বৈকুণ্ঠধাম, স্বৰ্ণামৃত পথ, পথচিহ্ন মঠ, আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত হৈছে। তালৈ দেশ বিদেশৰ সীমা চেৰে অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ দিছে। আজি 200 বিঘা মাটিৰ বিস্তৃত সৰ্ববৃহৎ কীৰ্তন ঘৰ মঠ, কৃষ্ণধাম, গুৰুধাম, গোলকধাম, বৈকুণ্ঠধাম, স্বৰ্ণামৃত পথ, পথচিহ্ন মঠ, আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত হৈছে। তালৈ দেশ বিদেশৰ সীমা চেৰে অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ দিছে। আপোনালোক সকলোৱে গম পাইছে যে কিশোৰ দাসে কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। অসমবাসী ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেখেত যেন সোনকালে সুস্থ হৈ অসমলৈ ঘূৰি আহে। আপোনালোকে যদি কোনোবাই তেখেতক সহায় কৰিব বিচাৰে তেন্তে মই আগৰ ভিডিঅ' এটাত তেখেতৰ বেংকৰ ডিটেইলছ নাম্বাৰে সৈতে দিছোঁ। আপোনালোকে তাত গৈ সহায় কৰিব পাৰে। ধন্যবাদ।